Hey dosto, welcome to Sandals Aryan Vlogs. মই এটা কবিতা এটা গাম। কবিতাটোৰ নাম হৈছে মাহিদেউৰ পুতলা। কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহিদেউ ঘৰ। মাহিদেউ পুতলাটি হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ। হাচিয়ং হাচিয়ং হাচিয়ং। ডাক্তৰ মাহিদেউৱে ক'লে ডাক্তৰ আনিবলৈ দেদালৰ দিলে। দৌৰ দৌৰ দৌৰ। দুৱাৰত ডাক্তৰে কৰে টক টক। ভয় খাই পুতলা কপে ঠক ঠক। ভয় নাই। ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল। নমস্কাৰ। মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।